আমাৰ সৰলপাৰা চালবাৰী গাঁৱত হাতী এটা বন হাতী এটা আহিছিল আৰু ওচৰৰ ঘৰ এটা ভাঙাইছিল আৰু তেতিয়া ঘৰ ভাঙাতে সেই ঘৰৰ পৰিয়ালৰ মানুহবিলাকে হাল্লা চিল্লা কৰিছিল চিঞৰ বাখৰ কৰিছিল চিঞৰ বাখৰ শুনি এই দেৱান মুৰ্মু নামৰ মানুহজনে নিজৰ ল'ৰাৰ লগত ওলাই আহিছিল আৰু তেতিয়া সেই হাতীটোনে খঙতে ইয়াক এটেক আক্ৰমণ কৰিছে আৰু তেতিয়া মানে বহুত আঘাতপ্ৰাপ্ত হৈছিল মেজৰ মানে সিৰিয়াছ হৈছিল আৰু তেতিয়া তাক হস্পিটেলত অনা হৈছিল তো এইফালে সহায়ৰ কাৰণে কোনো মানুহ নথকাত আমি এই গোসাগাঁও অঞ্চলৰ স্থায়ী বাসিন্দা হওঁ তো আমি জনালোঁ আপোনালোকে আহক আমাৰ হাবুৰবিলত লৈ আহক হাবুৰবিল অসামৰিক চিকিৎসালয়ত লৈ আহক আমি আপোনালোকক সহায় কৰিম কিন্তু দুখৰ খবৰ আহোঁতে মানে হস্পিটেল পোৱাৰ অলপ আগতে মানে মানুহজন ঢুকালে কি নাম মানুহজনৰ নাম আছে দেৱান মুৰ্মু ঘৰ হৈছে চালবাৰী সৰলপাৰা সেইটো উল্টাপানী ফৰেষ্ট ৰেঞ্জৰ আণ্ডাৰত পৰে কেতিয়া হৈছে ঘটনাটো আজি ৰাতিপুৱা 2:30 বজাত ঘটিছে